প্ৰেম কি? জীৱনৰ শেষ লক্ষ্য নে এক অন্তহীন যাত্ৰা? কি বাৰু এই প্ৰেম? কেৱল এটা শব্দ নে এটা সম্পূৰ্ণ কাহিনী? এটা কাহিনী। শেষ হ'ব ধৰে এনেকৈ, শেষ হ'ব ধৰে সকলো। জীয়াবলৈ যেন একোৱেই বাকী নাই, আগুৱাবলৈ যেনেকৈ বাট নাই। নাই সপোন, নাই কৃষ্ণচূড়াৰ প্ৰেম প্ৰেম গোন্ধোৱা বতাহ। কিন্তু এনেকৈ জানো শেষ হয় সকলো? প্ৰেমটো জীৱনৰ শেষ পৃষ্ঠা নহয় বন্ধু। প্ৰেম মানেই যেন আৰম্ভণি এক নতুন জীৱনৰ, এক নতুন সপোনৰ। এয়াইতো প্ৰেম,